হেল্ল' গাইজ নমস্কাৰ ঢকুৱাখানাৰ মোৱামাৰী ছানৰাইজ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া প্ৰাইজ মানি আধুনিক নৃত্য প্ৰতিযোগিতা ছিজন 1লৈ আপোনালোকক স্বাগতম অনুষ্ঠানটিত পৰিৱেশন কৰিব পাৰিব আপোনালোকে হিন্দী অসমীয়া আৰু মিচিং নৃত্য তেন্তে পলম নকৰিব আপোনাৰ পৰিয়ালৰ আগ্ৰহী সদস্যজনক আগবঢ়াই দিয়ক এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আৰু লাভ কৰক বহুতো আকৰ্ষণীয় পুৰস্কাৰ আপোনালোকে এই প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন কৰি লাভ কৰিব পাৰিব অসমীয়া আৰু হিন্দী নৃত্যৰ বাবে প্ৰথম পুৰস্কাৰ হ'ব 10,000 টকা দ্বিতীয় পুৰস্কাৰ 7,000 টকা আৰু তৃতীয় পুৰস্কাৰ হ'ব 5,000 টকা মিচিং নৃত্যৰ বাবে প্ৰথম পুৰস্কাৰ হ'ব 5,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 3,000 টকা তেন্তে পলম নকৰিব শীঘ্ৰে যোগাযোগ কৰিব 9678511424 নাইবা 9864113808 আৰু 9101176283 নম্বৰত আৰু এইখিনিতে মোৰ চেনেলৰ জৰিয়তে এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বিশেষভাৱে উদ্যোগ লোৱা ঢকুৱাখানাৰ উদ্যোগী যুৱক ইৰেন পেগু অনজিত দাদা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ লকডাউনৰ সময়খিনিত আমাৰ ছাত্ৰ ছাত্ৰীসকল তথা প্ৰতিযোগীসকল ঘৰতে আবদ্ধ হৈ থাকি যথেষ্ট হীনমন্যতাতো ভুগিছিল আৰু তেওঁলোকে নিজৰ ভাল কামবোৰ কৰাৰ আচলতে সুযোগ নোপোৱা হৈ গৈছিল কিন্তু এইদৰে বিভিন্ন অনুষ্ঠান আয়োজনেৰে তেওঁলোকক এটা সুন্দৰ সুযোগ আপোনালোকে দিছে আৰু আশা কৰিছোঁ আগ্ৰহী প্ৰতিযোগীসকলেও এই অনুষ্ঠানটিৰ জৰিয়তে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবা আৰু লাভ কৰিবা বহুতো আকৰ্ষণীয় উপহাৰ লগতে বিজয়ী খিতাপ অৰ্জন কৰিবা আৰু ভৱিষ্যত সময়ত সুন্দৰকৈ আগুৱাই যাবা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ এই সুন্দৰ অনুষ্ঠানলৈ আৰু শুভেচ্ছা জনাইছোঁ সকলোকে আৰু আমাৰ ঢকুৱাখানা যিহেতু সকলো ধৰণৰ কৃষ্টি সংস্কৃতিৰ এক মিলনৰ থলী গতিকে আশা কৰিছোঁ সকলোবোৰ প্ৰতিযোগীয়ে গোটেইকেইটা নৃত্যৰ যি প্ৰতিযোগিতা তাতে অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব তাৰ লগতে ভৱিষ্যত